মোক বহুত মানে পাগলা বুলি ক'ব, সি পাগলা হ'ল না কি, কিন্তু এনে খং কাজিয়া পেচাল কৰি থাকে। কাৰণ কিয় আপোনাৰ মৰম আছে, সিহঁতৰ মাজতো ভাল পোৱা আছে। আৰু মা দেউতাৰ সমান আপোনাৰ জীৱনত কোনো হ'ব নোৱাৰে। কাৰণ মা দেউতাই আপোনাক জন্ম দিছে, ঠিক আছে, জন্ম দি ইমান ধুনীয়া পৃথিৱীখন দেখাইছে, সেইটোৱে আপোনাৰ কাৰণে বহুত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে। তো আজিৰ টপিকটো মানে কি আমাৰ চিৰিয়াছ টপিক অলপ। তো চিৰিয়াছ টপিকো তাৰ ওপৰত মানে কি কথা ক'ব আহিছোঁ। বহুতে মানে কি এইবিলাক কথা নকয় আচলতে, কিন্তু এইবিলাক কথা যেতিয়া মানে ক'ব ন, তেতিয়া আমাৰ ঘৰবিলাকৰ মানে কি পৰিস্থিতিটো ভাল হ'ব। আজিও অসমত বহুত এনেকুৱা ঘৰ আছে য'ত মানে কি সদায় কাজিয়া, সদায় মানে কি বুজাবুজি নাই ঘৰৰ মানুহৰ মাজত, মানে বহুত মানে অসুবিধা। আৰু তাৰ কাৰণে ঘৰৰ মানে কি বহুতবোৰ মানুহৰ মানে কি কামৰ ইফেক্ট হয়, যাৰ কাৰণে মানে বহুতখিনি মানে কি প্ৰব্লেম দেখা যায়। আজি আমি ডিছকাছ কৰিম যে মানুহৰ খং বা কাজিয়া কি মানে এইবিলাক ঘৰত যে চলি থাকে, একচুৱেলি হয় কেনেকুৱা কেছটো আমি জানো। কাজিয়াৰ কেছটো কেনেকুৱা, ছাপ'জ কিছুমান মানুহৰ খং বেছি থাকে, কিছুমানৰ কম থাকে। এতিয়া খং বেছি থকাজনৰ ধৰ কিবা এটা কাৰণ ধৰ খং উঠি গ'ল, সেইখিনি সময়ত যি হ'লেও কৈ দিলাক, কিন্তু অলপ পিছত তাইৰ বা হিয়াৰ মানে কি ফিলো হয় যে মই এইটো ভুল কৰিলোঁ, ঠিক আছে, লগা হ'লে একলাই মানে কি কান্দবও, ঠিক আছে, মই ভুলেই কৰিলোঁ। তাৰপিছত কিন্তু এবাৰো কিন্তু চৰি নকয়, ঠিক আছে। মানুহৰ এইটো প্ৰব্লেম, ইগ' হাৰ্ট হ'ব, মই কিয় চৰি ক'ম, মই কিয় সৰু হ'ম, ইগ'টোত লাগে। ময়ো আগতে কিছুমান ভুল কৰিব পাৰোঁ, বা মই যাক লগত মই যেনেকুৱা ভুল হোৱা যেন পাওঁ, বা এতিয়াও যদি কাৰোবাৰ লগত যদি তেনেকুৱা ফিল হয়, মই লগালগ ফোন মাৰোঁ বা মেছেজত মই ডাইৰেক্ট মই চৰি কওঁ। তাতে লাষ্ট ক'বলৈ চৰি ক'লে আপুনি সৰু হৈ নাযায় নহয়, চৰি ক'লে আপোনালোকৰ মৰমটো বাঢ়িব, গম পাইছেনে। আৰু আমাৰ জীৱন হয়, জীৱনটো আপোনালোকৰ কাজিয়াৰ মূল কাৰণটো কেনেকুৱা যে ভাবিবলৈ যায় এতিয়াই শেষ হৈ যাব কাজিয়াৰ কাৰণ। এতিয়া আপোনালোকে ভাবক যে এদিন নহ'লেও এদিন আমি কি ঢুকাবই লাগিব, ঠিক আছে। তো তাৰ কাৰণে আমি চাওক, আজি মই যি কৰোঁ সেইটো মোক কালি মানুহে মনত ৰাখিব, ঠিক আছে। গতিকে আজি মই নিজক যিমান পাৰোঁ সিমান চেঞ্জ কৰিবৰ কাৰণে আমি ট্ৰাই কৰিব লাগে। আমাৰ মেইন উদ্দেশ্যটো কি, জীৱনৰ উদ্দেশ্য মোৰ মতে এটি হ'ব লাগে যে যিকেইটা দিন আছোঁ ভালকৈ ফেমিলিৰ লগত থাকি, লগতে ভাল কৰ্ম কৰি সমাজৰ এটা নাম এৰি থৈ যোৱাৰ সেইটো উদ্দেশ্য লৈ আপোনাৰ যিটো ক্ষেত্ৰত আছে কামত, সেইটো ক্ষেত্ৰত আগবাঢ়িব লাগে। লগতে এতিয়া আপুনি তাৰে মাজতে বিভিন্ন ধৰণৰ আহিব খং ৰাগ চব থাকিব, কিন্তু আমি খংটো বেয়া নহয়, খংটো আপোনাৰ থাকিব পাৰে, মোৰো উঠি যায়, কিন্তু খংটো কেনেকৈ আমি কণ্ট্ৰল কৰিব লাগে, আমি মাইণ্ডটো আমি পঢ়িব জানিব লাগিব, ঠিক আছে। এতিয়া মোৰ মা দেউতা বা আপোনালোকৰ মা দেউতা ইহঁতে হৈছে অলপ মানে কি আগৰ যুগৰ, ঠিক আছে, অলপ আগৰ হয়। এতিয়া আমাৰ ডিজিটেল যুগ আহি গৈছে, আমি কিবা বস্তু চাই আছোঁ, কিন্তু সিহঁতৰ তাততো আজিতো একোতো তেনেকুৱাতো মাধ্যমটো নাই। হয়তো টিভিটো চাইছে, নিউজ লাইভ চাইছে, অসমীয়া চিৰিয়েল চাইছে, কিবা চাইছে, টিভিটোনো কি আৰু চাব। কিন্তু সিহঁতে এতিয়া কিছুমান কথা আমি বুজিলে সিহঁতে নুবুজিব পাৰে, অলপ আণ্ডাৰষ্টেণ্ডিংটো তেনেকুৱা হ'ব পাৰে, কিন্তু সিহঁতক আমি বুজাই দিব লাগিব। কিন্তু সিহঁতে কিবা এটা কৰাৰ লগে লগে যে আমি যে পটকৈ যে খং উঠি যায়, আমাৰ যে কিবা হৈ যায়, তো তেনেকুৱা হ'লে নহ'ব কথাবিলাক। তো ঘৰ এখন তেনেকৈ আমাৰ ধ্বংস হৈ যাব পাৰে। তো গাইজ, মই আপোনালোকক এটা কথা কওঁ, যে ঘৰবিলাকত যে কাজিয়া যে লাগে, এনেকৈ সৰু সৰু কথাত আমাৰ কাজিয়া লাগে। আপোনালোকে ভালকৈ একবাৰ ৰিড কৰি চাবচোন, সৰু সৰু কথাত কাজিয়া লাগে। ছাপ'জ মই মানি ল'লোঁ যে দুজন ভাই আছে, ভাই দুজন আৰু মাক দেউতা এখন ঘৰত। এতিয়া সিহঁতৰ ঘৰত কাজিয়া কি লাগিব, অলপ ডাঙৰ হোৱাৰ পিছত নালাগিব পাৰে কিছুমানৰ, ঠিক আছে, কিন্তু কিছুমানৰ লাগিবও পাৰে। মই যিসকল লাগে সেইসকলৰ কথা কৈ আছোঁ। ছাপ'জ কিবা এই মাক দেউতাকক ক'ব কোনোবাই যে সিয়াক হ'লে বেছিকৈ মৰম কৰক, মোক বেছিকৈ মৰম নকৰ। এতিয়াতো মানে কি কেনেধৰণৰ কথা, বহুতে ভাবিব পাৰে এইটো মানে কি এনে কয় আৰু, কিন্তু নহয়, এইবিলাক কিছুমান কথা এতিয়া চিনচিয়াৰলি আমি ভাবিব লাগিব। কাৰণ কিয়, যেতিয়া আমি বাৰু এনে ক'লোঁ বা মানে কি আমাৰ ধৰ পিছত ধৰ মই ফিলেই হ'ল যে মই এইটো ভুলেই ক'লোঁ নেকি, সেইখিনি সময়ত আপুনি যে মাক যে ক'লে যে বা দেউতাক যে ক'লে হ'লে বেছিকৈ মৰম কৰা, তেতিয়াহ'লে কেছটো কেনেকুৱা হৈ যায়, আপোনাৰ সেই মাক দেউতাকজনে মানে কি বহুত মানে কি মনত মানে বহুত আঘাত পায়। আপোনাৰ কোনো মাক দেউতাকে কেতিয়াও ল'ৰা ছোৱালীক বেয়া ব্যৱহাৰ কেতিয়াও নকৰে, ঠিক আছে। যোনজন মানে কি ঘৰৰ অৱস্থা একদম ধৰ নায়েই, তথাপিতো যেনেকৈ হ'লেও তাক সেইখিনি নেদেখায়, সেয়াৰ সপোনখিনি পূৰাবৰ কাৰণে যেনেকৈ হ'লেও মাক দেউতাকে অশেষ কষ্ট কৰে। আৰু সেইখিনি কথা আমিও বুজিব লাগিব, এটা ল'ৰা ছোৱালী হিচাপে ঘৰৰ সেইখিনি কথা আমি বুজিব লাগিব। নেক্সট কথা, এতিয়া ছাপ'জ মোৰ ধৰ বহুত খং, ঠিক আছে, মই মানি লৈছোঁ, মোকে ধৰি লৈছোঁ, আপোনালোকক ধৰিলে আৰু আপোনালোকৰ ৰাগ উঠি যাব, ঠিক আছে। তো মোৰ ধৰ বহুত খং, তো এই খংখিনি মোৰ উঠি ধৰ মই ঘৰতে ধৰ মা দেউতা বাইদেউ চাইদেউ বা ঘৰৰ মানুহক মুঠতে মই গালি দিলোঁ কিবা সৰু এটা কাৰণত। সেইটো সময়ৰ কাৰণে সিহঁতেতো বুজি পাইছে যে মোৰতো ভুলেই নাছিল, সিহঁতেতো দুখটোতো পালাক না অট'মেটিকেলি। কিন্তু পিছত ধৰ মোৰ অনুভৱ হৈছে যে মই এইটো ভুল হৈছে, তথাপিতো মই মানে কি চৰি এটা নকওঁ, বা মা মোৰ ভুল হৈছে দে, বা বাইদেউ মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিবি, তেনেকৈ কিন্তু নকয়। সেই ঘৰৰ মানুহৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো তেতিয়াৰ পৰা আমাৰ নবনে, যাৰ ফলত আৰু কাজিয়াবোৰ বৃদ্ধি হৈ যায়। চাব, মই এতিয়া মোৰ ওপৰতে মানে কি ৰাগ উঠব, আৰু মই ছাপ'জ কাৰোবাক একচৰ মাৰিলোঁ, কিন্তু মই তাক মাৰিব নালাগিছিল,
তাৰপিছত মোৰ ফিল হ'ব যে মোৰ মানিব নালাগিছিল নেকি, মই ভুল কৰিলোঁ, এতিয়া মই চৰিও ক'ব নোৱাৰোঁ কাৰণ মোৰ ইগ' হাৰ্ট হ'ব আমাৰ। আৰু সেই মোৰ সেইটো এটা টেনশ্যন ৰৈ গ'ল নে মাইণ্ডটোত আমাৰ সেই জাবাৰ এটা সৰকি গ'ল নে চাৰা ময়ে বদমাইছ, মানে নিজক দুনিয়াত আপুনি আপোনাৰ চকুৰ তলত পৰাৰ বয়া বস্তু মানে নাই আৰু আপুনি। কিন্তু যেতিয়াৰ পৰা আপুনি এনেকৈ ভাবিব ধৰিব হৈ দিয়ে মোৰ ভুল হৈছে, মই এটা চৰি কৈ দিওঁ, তেতিয়াৰ পৰা আপোনাৰ সেইটো মানে কি ক্লিয়াৰ হৈ গ'ল। কিন্তু এতিয়া মোৰ ৰাগ উঠি আছে, মই কাৰোবাক মাৰিলোঁ, মোৰ ভুলটো অনুভৱ হৈছে, বা কাৰোবাক মই গালি দিছোঁ, ভুলটো অনুভৱ হৈছে, সেইটো এটা টেনশ্যন লাগি আছে। তাতে কেতিয়াবা কোনোবাই আৰু আহি ভালকৈ এটা কিবা কথা কৈছে, সেইটোতো মোৰ ৰাগ উঠি গৈছে। গতিকে কেছটো সেনে হৈ আছে। গতিকে আজিৰ পৰা আপোনালোকে পূৰা চবখিনি ক্লিয়াৰ হৈ যাওক। যাক চৰি ক'ব লগা আছে এতিয়াই ফোন কৰক। ঘৰত যদি আছ, মা দেউতাৰ লগত যদি কিবা কাজিয়া লাগি আছে এতিয়াই যাওক, বা মাক দেউতাকৰ যদি কোনোবা যদি কিবা চাই আছে, গতিকে আপোনালোকেও মানে কি মানে বুজিব চেষ্টা কৰক। আপোনালোকৰ ল'ৰা ছোৱালী হওক বা জেনেৰেশ্যনটো গেপটো বুজিবও চেষ্টা কৰক। আৰু লগতে ল'ৰা ছোৱালীবোৰকো ক'ম, আপোনালোকে যাওক আপোনাৰ মা দেউতাৰ লগত, ভাইটি ভণ্টি বাইদেউ মুঠতে যাই আছে ক'ৰবাত, যে আপোনাৰ যদি ফিল হৈ আছে যে মোৰ ভুল আছিল কিন্তু মই এতিয়া মানি ল'ব পৰা নাই, তেনেকুৱা আজি হৈ আছে, বা যাওক এতিয়াই যাই পূৰা গালে লগালোঁ, ঠিক আছে, তো পূৰা গলত ধৰি আপুনি এটা চৰি কৈ দিব, ঠিক আছে। তেতিয়াৰ পৰা আপোনালোকৰ মৰমবোৰ বাঢ়িব। আৰু মই এতিয়া যে এইগিলাখান যে কথা কৈ আছোঁ, এইগিলাখান কথা কোৱাৰ কাৰণে মোক বহুত এনেকৈ পাগলা বুলি ক'ব, সি পাগলা হ'ল না কিয়ে। কিন্তু এতিয়াও মই ক'ব পাৰোঁ যে আমাৰ মানে বহুত ঘৰৰ, আমাৰ অসমত বুলি নহয়, আমাৰ ইণ্ডিয়াৰে বহুত ঘৰতো আজিকালি এনেকুৱা হৈ আছে। কাজিয়াৰ কাৰণে, ঘৰৰ কাজিয়াৰ কাৰণে কি মানে সৰু সৰু কথা, ঠিক আছে, যাৰ কাৰণে মৰামৰি হৈ যায় মানুহ। আৰু এটা মই এটা কথা ক'ম, আপুনি ধৰক জানে যে আপোনাৰ খং বেছি বা মোৰ মানে ভয় বেছি, মই নৰোঁ নেকি, কিন্তু আপুনি যিহেতু জানে, যেনেকুৱা আমাৰ এটা বেমাৰ হৈছে, মোৰ চাপ'জ জ্বৰ হৈছে, মই কি কৰিম, জ্বৰৰ টেবলেট খাম। মইতো এতিয়া এনেকৈ বহি নাথাকোঁ, মই জ্বৰ গোটেই জিন্দগীভৰ এনেকৈ থাকিম নেকি? নাথাকোঁ, মই অভিয়াছলি নাথাকোঁ, আপুনিও নাথাকে। ছেইম বস্তু আমি ইয়াতে আনো দিয়কচোন জীৱনটোৰ লগত। মোৰ খং বেছি, ইউটিউবত যাওক, কিমান ভিডিঅ' আছে যে হাউ টু কণ্ট্ৰল এংগাৰ, মাৰক না আপুনি, টাইপ কৰক বা শিকক, এনেহেন ধৰণৰ ক'ৰ্চ পায় অনলাইন, বা ইউটিউবত আজিকালি বহুতখিনি কথা আছে, আপুনি যাওক যে কেনেকৈ কি কৰিব লাগে। আচলতে একচুৱেলি আমাৰ মাইণ্ডটো আমি ৰিড কৰিব লাগিব। যিকোনো বস্তু আমাৰ ভাল অভ্যাস এটা গঢ়াৰ কাৰণে মানে বহুত কঠিন, কিন্তু একবাৰ যদি গঢ়ি যায় সেইটো আপোনাৰ মানে কি থাকি যাব, ঠিক আছে। তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি মাইণ্ডটো আমি ছাপ'জ মোৰ খং উৎপত হৈছে, লগালগ মোৰ এটা মাইণ্ডে ক'ব যে নহয় এইটো খং কৰিব নালাগিছিল, লগালগ মই খংটো দাবি দিলোঁ, হ'ব কুল, ঠিক আছে। আৰু এটা মই কথা কওঁ যে আপুনি যদি জানে যে মই সৎপথত আছোঁ, মই ভাল, আপোনাৰ কথা বেলেগে যিমানে কওক, ঠিক আছে, আপুনি সেইটোৰ ওপৰত জ্ঞান নিদিব। কিন্তু আপুনি যদি কল লগে লগে যদি তই পাগল, আপুনি যদি পাগলৰ দৰে যদি ইয়াৰ লগত যে এৰ্গুমেণ্ট কৰিব ধৰে, আপুনিও সঁচাকৈ পাগল, ঠিক আছে। গতিকে কাজিয়া পেচালত সমাধান নাই। পৃথিৱীত পূৰা সাক্ষী আছে যে কাজিয়া পেচালে কেতিয়াও আমাক লাভ নহয়, কাজিয়া পেচালৰ পৰা আৰু শত্ৰুতা বাঢ়ে, আপোনাৰ মানে ভাল নহয় আৰু এইবিলাক কথা। তো মৰমৰ জৰিয়তে সকলোখিনি মানে কি গ্ৰ' কৰিব পাৰি, সকলোকে আঁকোৱালি ল'ব পাৰি। আৰু মই এটা কথা কওঁ, আপোনালোকে চাব, ঘৰত সকলোৰে মৰম থাকে, মোৰ ফেমিলি মেম্বাৰৰ কথা কৰি ময়ো থাকিব নোৱাৰোঁ, সিহঁতেও মোৰ কৰি থাকিব নোৱাৰে, তেনেকুৱা আপোনালোকৰো। কিন্তু এই মৰমবোৰ আচলতে দেখাব লাগে। মৰমবোৰ যেতিয়া কাৰোবাৰ যদি মৰম লাগে, বা মৰম যদি সঁচাকৈ যদি আপোনাৰ যদি কিবা বস্তু যদি ভাল লাগিছে, আপুনি কওক, মনত ৰাখি নথ'ব, ঠিক আছে। আমাৰ মানুহবোৰে কি লাজ কৰে, ঘৰৰ মানুহৰ মাজতে মানে কি লাজ কৰে। কিন্তু আজিয়ে যাই আপোনালোকে কৈ দিয়ক, ভুল হৈছেও যদি আজি আপোনালোকক যাই কৈ দিয়ক। কাৰোবাক যদি এপ্ৰিচিয়েট কৰিব ইচ্ছা আছে, কাৰোবাক যদি ঘৰৰ মানুহক মন লাগি আছে, মানে লুকাই নথ'ব, ঠিক আছে। এপ্ৰিচিয়েট কৰাৰ ফলত আনন্দহে পাব। বহুতে ভাবে মই মুখৰ সন্মুখতে মই গুণ নাগাওঁ, সি আৰু বেছি উৎপন্ন নুঠে, ঠিক আছে, সি আৰু বেছি উৎসাহ পাব কামটো কৰিবৰ কাৰণে। সেইটোও লগতে বুজাই দিয়ক, গুণ গাইছোঁ কিন্তু ভালকৈ মনত ৰাখিবি, এই গুণখিনি যাতে পিছত যদি বেয়াকৈ যে ক'ব নোৱাৰোঁ। গতিকে আমাৰ মানুহবোৰে এইখিনি বস্তু বুজিব লাগিব, তেতিয়াহে আমাৰ ঘৰবোৰ গ্ৰ' কৰিব। ঘৰবোৰ গ্ৰ' কৰিলে আমাৰ অসমখন গ্ৰ' কৰিব। আৰু চাওক, আজি যদি আপোনালোকে বাচন ধোৱাৰ কাৰণে, কাপোৰৰ কাৰণে, ঘৰ সাৰাৰ কাৰণে, চলাই গিলাই ধৰ বাইক নেদাৰ কাৰণে যে কাজিয়া কৰি আছে, তো ফিউচাৰত গৈ আপোনালোকে কি খৰচ চলাবহে। আৰু আমাৰ মানুহবোৰে কি এনে খং কাজিয়া পেচাল কৰি থাকে, কাৰণ কিয়, আপোনালোকক ইয়াক মই দুটামান ফটো দি আছোঁ, এইসকলে কেনেকৈ আছে চাওক। ইহঁতৰ মাজতো মৰম আছে, ইহঁতৰ মাজতো ভালপোৱা আছে। কিন্তু আমাৰ এনে নাই, অমুক নাই তমুক নাই, মোক মৰম নকৰ, মোক অমুক নাই। গতিকে আপোনাৰ জীৱনৰ দায়িত্ব আপুনি নিজে ল'ব লাগিব। মাক দেউতাক বা শিক্ষাগুৰুৱে আপোনাক খালি শিকাই দিব যে জীৱনটো কেনেকুৱা, ঠিক আছে। কিন্তু আপুনি যদি নিজে যদি বস্তুবিলাক একচেপ্ট নকৰে, নহ'ব। তেনেকুৱা হ'লে নিজে একচেপ্ট কৰক। আৰু মা দেউতাৰ সমান আপোনাৰ জীৱনত কোনো হ'ব নোৱাৰে, কাৰণ মা দেউতাই আপোনাক জন্ম দিছে, ঠিক আছে, জন্ম দি ইমান ধুনীয়া পৃথিৱীখন দেখাইছে, সেইটোৱে আপোনাৰ কাৰণে বহুত, ঠিক আছে। তাৰপিছতো আপোনাক ডাঙৰ দীঘল কৰিছে, খুৱাইছে লোৱাইছে, ঠিক আছে। তাৰপিছত যদি আপুনি যে মা দেউতাক আজি যদি কয় যে মই কোৱা নাই যে মই বহুত ভাল, মোৰো কিছুমান বেয়া গুণ আছে, মই সেইটো মানে কি মই শিকিবৰ কাৰণে সদায় ৰেডি আছোঁ। মই মোৰ সৰুৰ পৰাও শিকোঁ, মই মোৰ ডাঙৰৰ পৰাই শিকোঁ, ঠিক আছে। আজি মই মোতকৈ সৰু ল'ৰা যাক মই নিজে ফোন কৰি অমুকটো কেনেকুৱা হ'ব, অমুকটো কেনেকুৱা হ'ব, মই নিজে শিকোঁ। গতিকে তেনেকুৱা সেইটো নেচাৰ কেতিয়া আহিব? সেইটো নেচাৰ আপোনাৰ আহিব, অট'মেটিকেলি আহিব যেতিয়া আপুনি একচেপ্ট কৰে বস্তুটো আপোনাৰ লগত যি হৈ আছে।
আপোনাৰ যে খং বেছি ৰাগ বেছি গতিকে সেইটো বস্তু একচেপ্ট কৰক আগতে একচেপ্ট কৰি উঠি শিকিব যত্ন কৰক ইগ' আৰু এৰোগেঞ্চ এইবিলাক বস্তু এৰি ফেলক ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট মা দেউতাই আজি আপোনাক জন্ম দিছে সেইটো আপোনাৰ কাৰণে বহুত ডাঙৰ কথা পৃথিৱীখন দেখাইছে ইমান ধুনীয়া দিয়ক আজিৰ কাৰণে এইটোৱে বেলেগ নকওঁ আৰু মানে ভাল নালাগে দিয়ক